গুড মৰ্ণিং অসম সময় তিনি বাজিছে মই লৈছোঁ আপোনালোকৰ প্ৰত্যেক দিনৰ দৰে আজি দিনটো ৰাশিফল চ' যোৱাকালি কাৰ মিলিল আৰু নাই মিলা ক'ব কিমান পাৰ্চেণ্ট মিলিছে সেইটো ক'লেই হ'ল চ' আৰম্ভ কৰোঁ আজিৰ দিনটো ৰাশিফল কোনো পলম নকৰাকৈ প্ৰথম ৰাশি আহিছে মেঘ কৈছে কি আশাবাদী হওক আপোনাৰ উজ্জ্বল দিশটো দেখা হ'ব আপোনাৰ আশাই আপোনাৰ আশাৰ আকাংক্ষা পূৰণ কৰাত অৰিহণা জনাব কৈছে কি আপুনি যদি বেছিকৈ আশা কৰে বা যিটো আপোনাৰ আশা হয় বেছি তেতিয়াহ'লেহে আপুনি সেইটো এচিভমেণ্ট কৰি মানে যিমানে গ'ল ডাঙৰ হ'ব সিমানে এচিভমেণ্টটো ডাঙৰ হয় আৰ্থিকভাৱে আজি বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব কৈছে বন্ধুৰ সৈতে আজি ভাল সময় কটোৱাৰ সম্ভাৱনা আছে মানে সময় কটাবলৈ চান্স পাব প্ৰেমৰ জীৱন আজি আগৰ দৰে গতানুগতিকভাৱে চলি থাকিব আপোনাৰ আজি পত্নীৰ লগত সময় কটোৱাৰ সুবিধা পাব লগতে আপোনাৰ আজি কিবা ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে সেইটো সৰু হ'ব পাৰে বা ডাঙৰ হ'ব পাৰে আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 1 নেক্সট আহিলে বৃষভ কৈছে কি আপোনাৰ লগত থকা সত্ত্বেও হয়তো আপুনি কিবা এটা নোপোৱাৰ মানে আপোনাৰ লগত চব বস্তু আছে ধৰি লওক তথাপিতো কিবা এটা যেন আপুনি পোৱা নাই সেইটোক লৈ মানসিকভাৱে অশান্তি হ'ব পাৰে দীৰ্ঘম্যাদী বিনিয়োগ যদি কৰে আপুনি তেতিয়াহ'লে আজি লাভদায়ক হ'ব আপোনাৰ বাচ্ছাৰ কাৰণে আপুনি আজি অতি সুখী অনুভৱ কৰিব পাৰে ভাল পোৱাই আপোনাক সমস্ত দিন বেৰি ৰাখিব মানে সমস্ত দিন আজি আপোনাৰ ভাল পোৱা ক্ষেত্ৰৰ মাজতে পাৰ হ'ব বুলি কৈছে আপোনাক হয়তো আজি কোনো পুৰণা মানুহে যোগাযোগ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত আজি আপোনাৰ মত বিনিময় হ'লেও আপোনাৰ আজি দিনটো ভালকৈ পাৰ হ'ব মানে কি যদি আপোনাৰ দিনটো আজি বিভিন্ন ধৰণৰ তৰ্কাতৰ্কি বা তেনেকুৱা ধৰণৰ মাজে পাৰ হয় তথাপিতো দিনটো আপোনাৰ ভালকৈ যাব আপোনাৰ দিনটো শুভ সংখ্যা আছে 1 নেক্সট কৈছে কি মিথুন জীৱনৰ কথাক লৈ অলপ চিন্তা কৰক আৰু সেই ভাল কিবা সিদ্ধান্ত লোৱাৰ কাৰণে আজি ভাল দিন জীৱনৰ ভৱিষ্যতক লৈ আপোনাৰ আজি শান্তি অনুভৱ হ'ব আপোনাৰ আজি আৰ্থিক উপাৰ্জন হ'ব পাৰে কিন্তু আপোনাৰ আজি খৰচৰ পৰিমাণো বাঢ়িব পাৰে আপোনাৰ কামৰ পৰা আজি বিৰতি লওক আজি আৰু আপোনাৰ বন্ধুৰ লগত নাইবা ফুৰিব যাওক আপোনাৰ কামৰ পৰা যদি বহুত ষ্ট্ৰেছ হৈছে অলপ আজৰি লৈ পেলাই ফুৰিব যাব কৈছে আপোনাক বন্ধুৰ লগত নাইবা ফেমিলিৰ লগত আজি আপোনাৰ ভাল লগা মানুহজন বা জনীৰ পৰা আনন্দ পাব পাৰে যাৰ পৰা আজি আপোনাৰ মন ভাল লাগিব পাৰে আপোনাৰ মনে বিচৰা মতে নাইবা আপোনাৰ ইচ্ছা অনুসৰি হয়তো আজি আপোনাৰ কাম নহ'বও পাৰে আপোনাৰ জীৱনৰ বা জীৱন সংগীয়ে আপোনাক আজি অতিৰিক্ত সময় দিব আপোনাৰ আজি দিনটোৰ শুভ সংখ্যা আছে 8 জীৱন সংগী মানে পত্নী বা পতিৰ কথা কৈছে কৰ্কট আজি অত্যাধিক দুশ্চিন্তা নকৰিব মানসিক অশান্তি হ'ব পাৰে আপোনাৰ আজি শত্ৰু ক্ষয় হ'ব পাৰে কোনো শত্ৰু যদি আছিলে তেতিয়াহ'লে সেই শত্ৰু আজি বন্ধুত ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে বাজে খৰচৰ পৰা আজি হাত এৰাই চলিব আপোনাৰ গোপনীয় কথা আজি বেলেগৰ আগত যদি কম বুলি ভাবিছিলে তেন্তেহ'লে সাৱধান আপোনাৰ প্ৰিয়জনে আজি যদি ঘৃণা কৰে আপোনাক তেন্তে আপুনি কিন্তু প্ৰেম কৰিবলৈ নেৰিব মানে আপোনাৰ লাভাৰে যদি আপোনাক আজি কিবা মিছবিহেভ কৰে তেতিয়াহ'লে সেইটো তেওঁৰ পাৰ্চনেল কিবা কাৰণৰ কাৰণে হ'ব পাৰে আপুনি সেইটোত ভুল নুবুজিব বা সেইটোত আপুনি আঁতৰি নিদিব তেনেকুৱা কৈছে পত্নীৰ আগত কোনো ডাঙৰ কথা নক'ব আজি বেলনা মাৰি দেখুৱাব নহ'লে আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 2 নেক্সট আহিলে সিংহ আনৰ লগত আজি ভাগ বতৰা কৰক মনৰ ভাগ বতৰা কৰক আনন্দৰ ভাগ বতৰা কৰক যাৰটোৰ দ্বাৰা আপোনাৰ মনটো হালকা হ'ব আৰু আপুনি এটা ভাল আনন্দ অনুভৱ কৰিব আপোনাৰ কামত আজি কিবা ব্যাধি আহিব পাৰে আপোনাৰ কোনো পৰিস্থিতিৰ দ্বাৰা আৰ্থিকভাৱে লাভ হ'ব পাৰে আপোনাৰ প্ৰেম প্ৰকাশ কৰাৰ কাৰণে আজি ভাল দিন আপুনি যদি কাৰোবাক প্ৰপ'জ কৰিম বুলি ভাবিছিলে আজি তাৰ কাৰণে ভাল দিন পঢ়া শুনাৰ ক্ষেত্ৰত যত্ন ল'বলৈ কৈছে আজি আপোনাৰ আজি পাৰিবাৰিকভাৱে ভাল আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 1 নেক্সট আহিলে কন্যা কৈছে কি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ আজি দিন ভালকৈ পাৰ হ'ব কৰ্মক্ষেত্ৰত আজি অলপ কষ্ট অনুভৱ হ'ব পাৰে আৰ্থিকভাৱে আজি আপোনাৰ ভালকৈ যাব আপুনি যাৰ পৰা বেছি ভাল লাভ পাম বুলি ভাবিছিলে ধৰি লওক কাৰোবাৰ বেছি এটা এক্সপেক্টেশ্যন কৰিছিলে তাতকৈ বেছি আপুনি পাব পাৰে যিমানটো এক্সপেক্ট কৰিছিলে আৱেগক আজি প্ৰেমৰ লগত নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে বেছি আৱেগ মানে কি খং ৰাগ এইবিলাকৰ কথা কৈছে যদি বেছিকৈ খং ৰাগ আজি হয় তেতিয়াহ'লে প্ৰেমত বাধা আছে পাৰিবাৰিকভাৱে আজি ভাল দেখা যায় আৰু আজিৰ দিনটো শুভ সংখ্যা আছে আপোনালোকৰ 8 নেক্সট আহিলে তুলা কৈছে কি আপোনাৰ দামী মনোভাৱ আপোনাৰ কাৰণে আশীৰ্বাদ হ'ব পাৰে দামী মানে কি সাহসী আপোনাৰ ধৰি লওক পজিটিভ থিংকিং সেইটো কথা কৈছে আৰ্থিকভাৱে আজি বিনিয়োগ ক্ষেত্ৰত লাভ হ'ব লাভ নহয় বুলি কৈছে আৰ্থিকভাৱে আজি আপোনাৰ লাভ নহয় চ' বিনিয়োগ কৰাৰ ক্ষেত্ৰত আজি ভালকৈ বিনিয়োগ কৰিব আপোনাৰ প্ৰেমৰ ক্ষেত্ৰ আজি উপহাৰ দিয়া আৰু লোৱাৰ কাৰণে ভাল দিন চ' প্ৰেমত আজি যদি আপুনি উপহাৰ দিম বা ল'ম বুলি ভাবিছিলে তেতিয়াহ'লে ভাল দিন বুলি কৈছে আপোনাৰ আজি দেহে মনে প্ৰেমে বিৰাজ কৰিব আজি নতুন কিছু কথা শিকাৰ সম্ভাৱনা আছে আজি বহুত দিনৰ মূৰত হয়তো আপোনাৰ পতি নাইবা পত্নীৰ কাৰণে
টকা ব্যয় কৰাৰ সুযোগ পাব। আজি আপোনাৰ দিনটো শুভ সংখ্যা আছে 4। নেক্সট আহিলে বৃষভ, কৈছে কি আপোনাৰ মানসিক নাইবা আপোনাৰ শাৰীৰিক সুস্থতাৰ বাবে আজি আপুনি ব্যায়াম কৰক বা ব্যায়াম কৰাৰ প্ৰয়োজন। আপুনি আৰ্থিকভাৱে কৰ্মত লাভ অৰ্জন কৰিব। আপোনাৰ পৰা আজি পৰামৰ্শ বিচাৰিব পাৰে কোনো মানুহে। আজি আপোনাৰ ভাল লগা মানুহজনৰ ওচৰত থাকিব পাব, যাৰ দ্বাৰা আপোনাৰ মনটো আজি ভাল লাগি থাকিব। আপোনাৰ আজি আপোনাৰ ভাল লগা কামৰ বাবে হয়তো গুণ শুনিব পাৰে বেলেগৰ মুখৰ পৰা। পত্নীৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিব। আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা আছে 3। নেক্সট আহিলে ধনু, কৈছে কি আপোনাৰ যদি কোনো কথাক লৈ বেছিকৈ চিন্তা কৰা অভ্যাস আছে তেন্তে সেই অভ্যাস আজি বাদ দিয়ক, নহ'লে আপোনাৰ মনোভাৱ বা আপোনাৰ মানসিকভাৱে প্ৰেছাৰ পৰিব পাৰে। কৰ্মত আপুনি নিজৰ সবলতা নেহেৰুৱাব। আৰ্থিকভাৱে আজি ভাল নহয়। নিজৰ সমস্যা পাহৰি আজি অলপ পৰিয়ালৰ লগত সময় কটাওক। আজি প্ৰেমত প্ৰবল ৰোমান্টিক ভাৱ থাকিব। আজি নতুন যোগাযোগ ঘটিব পাৰে। নতুন কোনোবা বন্ধু হয়তো বা কোনোবা ফোনেৰে হ'লেও আপোনালোকৰ কানেকশ্যন হ'ব পাৰিবাৰজন আজি ভালেই। আপোনাৰ দিনটো শুভ সংখ্যা আছে 9। নেক্সট হৈছে মকৰ, আপোনাৰ সহজ আৰু আস্থাৰে ভৰা কামৰ দ্বাৰা নিজকে আৰাম দিব। মানে অলপ আজি হালকা কাম কৰিব কৈছে, যিটোৰ পৰা আপুনি নিজেও আৰাম অনুভৱ কৰিব। আৰ্থিকভাৱে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি অলাগতিয়াল ঠাইত টকা লগায় তেতিয়াহ'লে আপোনাৰ লোকচান হ'ব পাৰে। আজি কোনো নতুন কামত নাই বা কোনো তেনে ক্ষেত্ৰৰ দ্বাৰা আপোনাৰ ভাল দিন। মানে তেনেকুৱা ক্ষেত্ৰত যদি কিবা নতুন কাম বা তেনেকুৱা প্ৰজেক্ট আজি আৰম্ভ কৰিম বুলি ভাবিছিলে তাৰ কাৰণে ভাল দিন। ভ্ৰমণ কৰিলে আজি আপোনাৰ প্ৰেম হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণ জাতীয় প্ৰেম হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজি। পঢ়া শুনাত যত্ন ল'বৰ সময় হৈছে। বৈবাহিকভাৱে আপোনাৰ আজি ভাল। আপোনাৰ দিনটো শুভ সংখ্যা আছে 7। নেক্সট হৈছে কুম্ভ, আপোনাৰ অত্যন্ত বিশ্ৰামৰ প্ৰয়োজন। আৰ্থিকভাৱে সতৰ্ক থাকিব। আজি কোনো তাৎক্ষণিকভাৱে প্ৰয়োজন আহিব পাৰে। মানে ধৰি লওক কিবা এটা প্ৰব্লেম হৈ যাব পুতুককৈ আৰু আপোনাৰ পইচা আজি লাগিব পাৰে। পৰিয়ালৰ লগত আজি ভালকৈ থাকিব যাতে আপোনাৰ মন বেয়া হৈ নাথাকে। প্ৰেমত আজি ভাল নহয়। সামাজিক তথা ধৰ্মীয় অনুষ্ঠানৰ কাৰণে আজি ভাল দিন। আপোনাৰ পত্নীয়ে আপোনাৰ কামত বিঘিনি আনিব পাৰে আজি। আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 7। নেক্সট আহিলে মীন, স্বাস্থ্য ভালেই থাকিব আজি আপোনাৰ। আৰ্থিকভাৱে সাৱধান আজি অলপ। পুৰণা বন্ধুৰ সৈতে মিল হোৱাৰ সম্ভাৱনা আছে আৰু শৈশৱৰ কিছু স্মৃতি আপোনাৰ আজি মনত আহিব পাৰে, যিটো দ্বাৰা আপোনাৰ মন ভাল লাগিব পাৰে। আৰু আজি আপোনাৰ পচন্দৰ কামবোৰ কৰিব যিবিলাকে আপোনাক আনন্দ দিয়ে। আপোনাৰ প্ৰিয়জনে প্ৰতিশ্ৰুতি বিচাৰিব পাৰে আজি। প্ৰেমত আজি প্ৰতিশ্ৰুতি বিচাৰিব পাৰে, এইটো নকৰিবা সেইটো নকৰিবা, ক'ব পাৰে কেবি নাখাওঁ বুলি কোৱা আজিৰ পৰা। ত' তেনেকুৱা ধৰণৰ ক'ব পাৰে, বোলে পাবজি খেলিব নোৱাৰিবা আজিৰ পৰা। তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আজি ল'ব পাৰে। পাৰিবাৰিকভাৱে আজি ভালেই। দিনটো শুভ সংখ্যা আছে 5। আজিলৈ মানে আছিলে গাইজ, যদি ভিডিঅ' ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড কমেণ্ট কৰক। কিবা যদি আপোনালোকৰ অসুবিধা আছে আজিলৈ মানে জয় অসম।